আজি হৈছে ছানডে, তাকে ভাবিলোঁ খানা এটাকে খাই দিওঁ। আৰু ইয়াৰ পিছফালে আহি আছে সঞ্জয়। আমি গৈ আছোঁ বজাৰত, আৰু বজাৰত আহিয়েকি ইয়াত মানে মাংস কিনা ষ্টাৰ্ট হৈ গ'লোঁ। এইটো চাইডে লৈছোঁ গাহৰি। আজি যিটো খানা খাম অনলি মানে গাহৰি লাভাৰ্ছ। তেতিয়াই মনত পৰিলে নহয় কণী যে কিনাই নাছিলোঁ, আকৌ গ'লোঁ কণী কিনিবলৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। আৰু এইটো চাইডে আমাৰ মাংস ধোৱা হৈ গৈছে, আৰু ইফালে আছে আলু, পিঁয়াজ কাটা কমপ্লিট হৈ গ'ল। আৰু এইটো চাইডে দেখিবলৈ পাৰিছে মানে দালি বনোৱা হৈ গৈছে। আৰু এইফালে ভাবিলোঁ আৰু অলপ কাম পাছি দিওঁ, তো ষ্টুডেণ্টখিনিয়ে চালাড কাটি আছে। চাওক কি হাঁহি উফৰা বাপৰে, এনেকুৱা ল'ৰা পাবনে কাম কৰা। এইটো চাইডে মাংস অলপ মানে বইল কৰা হৈ আছে। আৰু এইফালে চাওক আহি গ'ল চাহ, পেট পূজা মেইন। আপোনালোকে চাই থাকক ভিডিঅ'টো। যিহেতু গৰম, স্প্ৰাইট পাৰ্টিটো হ'ব লাগে। এইফালে হৈ আছে স্প্ৰাইট পাৰ্টি। অলপ টাইম ৰখিলোঁ, তাৰপিছত আকৌ ভাবিলোঁ যে আৰু কিবা এটা খাব লাগে। তো এইটো চাইডে মই নেমু চৰবত বনাই আছোঁ। নেমু চৰবতখিনি খাই হোৱাৰ পিছত মানে ভাতৰ দিশত আগবাঢ়িম আৰু এইটো চাইডে হৈছে মোৰ মৰমৰ ভাগিন কলিজাজনী, পূৰা মুডত চাই আছে। আৰু এইফালে বা আহি পাইছে। গাহৰি অলপ এক্সট্ৰাকৈ ৰখাই থৈ দিছোঁ মানে পুৰি খাবলৈ। ধুনীয়াকৈ ৰেচিপিটো বায়ে বনাব। আৰু এইফালে মানে ষ্টুডেণ্টখিনি পূৰা লোভ লাগি আছে, তো চাই আছে। বায়ে কৈ আছে ধৈৰ্য ধৰ ভাবি। আৰু এইফালে আমাৰ দেখিছে পোৱা কামত লাগি গৈছে, কিন্তু একদম ধোৱা একো নাই, ৰিজাল্টটো ভাল আহিছে। চাওক এইফালে আকৌ এক্সট্ৰাকৈ পিঁয়াজ চিয়াজ কাটি দিছে, নেমু অলপ দি দিছে। ষ্টুডেণ্টক কৈছোঁ যে ফটো মাৰিব লাগে, তেতিয়া আকৌ নেমুটো অলপ দেখাই দিছে। আৰু এইফালে টেষ্ট কাৰ কাৰ লোভ লাগিছে কমেণ্ট কৰি জনাব। আৰু কোনে গাহৰি মাংস খাই ভাল পায় সেইটো কমেণ্ট কৰি জনাব। কেনেকুৱা লাগিছে টেষ্ট? ছটা ফালে অলপ ঘূৰাই দিম নেকি ফেনখন? পূৰা ফ'ৰ্চ। তো গাইজ ফাইনেলি আমাৰ মানে পেট পূজা হৈ গ'ল। আৰু এইফালে আছে একদম লাষ্টৰ ফিনিচিং পৰ্যায়টো কেৰাহী ধোৱা। এইফালে ধুই আছে, আৰু তাৰ হাতখন চাওকচোন গোটেই চাই দি অৱস্থা নাই। আমিও কাম কৰিছোঁ বাৰু চবেই মিলি পেলাই। তো গাইজ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। লাইক, কমেণ্ট, শ্বেয়াৰ। থেংক ইউ।